হেল্ল' ফ্ৰেণ্ডছ, মোৰ পুনৰ অন্য এটা চেনেললৈ আপোনালোকক সকলোকে ৱেলকাম জনালোঁ। আৰু আজি আমি এতিয়া যাব লৈছোঁ, ৰাতিপুৱা 5টা বাজিছে। 5টা বাজি এতিয়া আমি যাব ওলাইছোঁ কাজিৰঙা। আৰু কাজিৰঙা আমি ফেমিলিৰ সৈতে যাম। এতিয়া আমি বৰ্তমান আছোঁ গোলাঘাটত। গোলাঘাটৰ পৰা কাজিৰঙা কিমান টাইম লাগিব? এঘণ্টামান লাগিব ন? এঘণ্টা। এঘণ্টাত আমি কাজিৰঙা পাই যামগৈ। তাৰপিছত আমি গাড়ী চাড়ী বুকিং কৰি আছে। আগতে আপোনালোকক চব দেখাই যাম। আৰু আপোনালোকে ভিডিঅ'টো চাই যাওক, ভাল লাগিব নিশ্চয়। আৰু যোনে যোনে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু আগলৈ ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজত এৰিব পাৰিম। মই বৰ্তমান আছোঁ আপোনাৰ এই ৱাইফৰ মাহীয়েকৰ ঘৰত। আৰু কোন কোন ওলাইছে আমাৰ লগত এতিয়া দেখাম। সকলোবিলাক আপোনালোকক দেখা যাম। আপোনালোকে চাই যাওক, ভিডিঅ'টো নিশ্চয় ভাল লাগিব। আৰু অলপো স্কিপ নকৰাকৈ চাব, কিন্তু তেতিয়া ভাল লাগিব। নহ'লে নিশ্চয় হাইৱে কাষতে আছে কমাগাঁও বুলি কয়, গোলাঘাট কমাগাঁও। আমাৰ লগত আছে ইয়াৰ জেঠু আৰু এইফালে বেটা। আপোনালোকে চাব পাৰে নিশ্চয় হাইৱে কাষতে কমাগাঁও বুলি কৈ দিব। ইয়াৰ পৰা আপোনাৰ 40 কিলোমিটাৰমান আছে কাজিৰঙালৈ। বৰ্তমান আমি গৈ আছোঁ এতিয়া। লাষ্ট কৰে আজি গ'ল চাৰি। তো এতিয়া বাগৰি বুলি কয় ন? আমি এতিয়া কাজিৰঙা বাগৰি পালোহি। আমি কহৰা ফালে নোসোমাই এতিয়া বাগৰি ফালে সোমাম। এতিয়া বৰ্তমান আমি বাগৰি আপোনাৰ এইডোখৰ হোটেলত চাহ খাব সোমাইছোঁ দোকানত। এয়া আমি হোটেলত চাহ খাব বহিছোঁ এতিয়া। আমাৰ চনু কি খাবা? কি খাবা তুমি বেটা? ৰুটি। ৰুটি নেখাওঁ। এয়া আমি এতিয়া জীপলৈ ৰখি আছোঁ, আহিব এতিয়া। বাগৰি হৈ যাম ন? এতিয়া বাগৰি হৈ যাম। তো এয়া জীপ আহি গ'ল। আজি জীপ চাফাৰী কৰিম। স্কুলৰ 9ত পঢ়ি থাকোঁতে অহা, আজি 13 বছৰ হৈ গ'ল। আজি পুনৰ কাজিৰঙা জীপ চাফাৰী। তো আহক ভিডিঅ'টো চাই থাকক। এটা মজা এনেকৈ যোৱা ন? ঠাণ্ডা ঠাণ্ডা ফটো দিয়ে কপি কপি ঠিক আছে নে? তো ফাইনেলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গেট পাই গ'লোহি। এয়া হ'ল বাগৰি গেট। এয়া বাগৰি ন? বাগৰি এণ্টাৰ পাইছোহি। এতিয়া টিকেট ক'ত কৰিম? আপোনাৰ নামটো প্ৰথম জানি লওঁ। আপোনাৰ নামটো সুদীপ দেৱ ন? ঠিক আছে। যদি আহে আপোনালোকে কণ্টেক্ট কৰিব, ডিছক্ৰিপশ্যনৰ নাম্বাৰটো দি দিম। তো আহি পাই গ'লোহি কাজিৰঙাৰ। আপোনাৰ এতিয়া চক মানুহ চক কিমান গাড়ী। ইয়াত এতিয়া গেট পাছ বনাব লাগিব ভিতৰত সোমাবলৈ। ফাইনেলি টিকেট হৈ গ'ল। এখন এতিয়া 5 টকা দেখোন। ভিডিঅ' এতিয়া আহক যাওঁ কাজিৰঙা বাগৰি। বাগৰি এইটো
সেলফি ফটো চটো মাৰো নেকি মাৰিব ভাল লাগিছে মজা লাগিছে তো এতিয়া আমি মানে ফাৰ্ষ্ট টিপ আৰু কিবা ক'বা তুমি মই নকওঁ একো একো নকোৱা কেলে এনেই কেনেকুৱা লাগিছে এই মজা মজা এয়া আমাৰ লগত যাব চিকিউৰিটি যিহেতু আমাৰ ফাৰ্ষ্ট ট্ৰিপ ন সেইটোৰ কাৰণে মানে চিকিউৰিটি যাব লাগিব ৰাস্তাত কিবা কিবি ওলাব পাৰে হয়তো সেইটো কাৰণে চিকিউৰিটি লৈ লৈছোঁ ফাৰ্ষ্ট ট্ৰিপ প্ৰথম সেয়া দেখিব পাৰে আপোনালোকে হাতী কিমান হাতী আছে সেয়া লাইন বাই লাইন তো আমি গৈ আছো এয়া মাজে মাজে এতিয়া আমাৰ জীপ চাফাৰী আমি প্ৰথম হৈছো হৰিণ আছে বেটা হাতীয়ে চুচু কৰিছে চোৱা বেটা চুচু কৰিছে দেখিছা বেটা itu rhinoceros bisa bisa berapa rhino পেটৰ দাগ আছে ন পেটৰ দুখ পাইছে চব সেয়া আগত হৰিণা হৰিণা চব দেখিছা বেটা হৰিণা দেখিলা বেটা ঠিক আছে হৰিণা পাৰ এইটো হৰিণা চব এইটো হৰিণা দেখিলা হৰিণা গাইছ আপোনালোকে যদি আহিব বিচাৰে তেনেহ'লে আপুনি বাগৰি হৈ আহিব হ'ব চব আপোনালোকে ওচৰৰ পৰা দেখা পাব হা হা ছাগলী পহু এইকেইটা হৰিণ আছে ছাগলী পহু চোৱা দেখিছা এইকেইটা চোৱা তো মোবাইলটো ভাল হয় মানে ভাল কেমেৰা হয় আপোনালোকে কিমান ধুনীয়াকৈ দেখিব পালেহেঁতেন এয়া শেৱালি হাঁহবিলাক কেনেকৈ উৰিছে ইমান ধুনীয়া পৰিৱেশ আৰু আপোনালোকে এইবিলাক দেখিছে নহয় এইবিলাক ফেব্ৰুৱাৰী মাহত ন ফেব্ৰুৱাৰী মাহত চব জ্বলাই দিয়া হয় বোলে আৰু যদি আপোনালোকে আহিব বিচাৰে জানুৱাৰী মানতে আহিব তেতিয়া এইবিলাক ভিউজ পাব দেখিবলৈ ভাল লাগিব ধুনীয়া পৰিৱেশ
আৰু জন্তুবিলাক দেখিবলৈ লাগো লাগিব, অকল জন্তু চাবলৈ বুলি অহা নাই আমি। কাজিৰঙা নেশ্যনেল পাৰ্ক আপোনাৰ যোনবোৰ পৰিৱেশ, সুন্দৰ পৰিৱেশ, এয়া চোৱা বিলৰ চাইডে চাইডে কিমান ধুনীয়া পৰিৱেশ, আৰু ৰাস্তাবিলাক চব ইমান ধুনীয়া পৰিৱেশ। এইবিলাক চাবলৈ মানে আমি অহা হৈছে মেইনলি। আমি কোনো জন্তুটো দেখিয়ে থাকোঁ বাৰু, হ'লেও আৰু যদি দেখোঁ ভাল লাগে আৰু। কুকুৰা চাওক, বনৰীয়া কুকুৰা। আমি নাযাবি দেই। দেখিলো হাঁহ বলক। নিশ্চয় চিনি দিব, ভয় খাব। পিছৰখিনি প্ৰব্লেম হ'ব, আমিতো ওলাই যাব। মেইনলি ইয়াকে চাব অহা হয় কাজিৰঙা, ইয়াৰ কাৰণে বিখ্যাত। চব ইমান পুৰা খঙাই গৈছে ই। এইফালে চোৱা বেটা, কেনেকুৱা লাগিছে? অ' মজা লাগিছে, মজা লাগিছে ন? এইটো চাওক, ইমান ডাঙৰ হৰিণা দেখিছে নহয়, এটা গৰুতলৈ ডাঙৰ। বলক, এইডোখৰ দেখিছে নহয়, এইডোখৰ ৰজা পুখুৰী বুলি কয়। আগৰ ৰাণী পুখুৰী পাম এতিয়া, বৰ্তমান ৰজা পুখুৰী নাই। পাছত অহা গাড়ীবিলাক চাওক কিমান ঘূৰি থাকে, দেখিছে? আমি বাচি গ'লোঁ বহুত। কপাল ভাল, এইটো কপাল ডাঙৰ মানুহবিলাক আহিছোঁ, দেখিছে নহয় কিমান ডাঙৰ কপাল। এখন চোতাল আৰু কপাল নহয় এখন, কাজিৰঙা চোতাল হয় এখন। পিছত অহাবিলাক আপোনাৰ চব ফাৰ্ষ্ট ট্ৰিপ। কপাল ভাল, এইবোৰ কপাল ডাঙৰ মানুহ। দেখা দে কপালখন দেখা, কপাল ডাঙৰ মানুহ। তো আহিলে ইয়াত, ইয়ালৈকে লাষ্ট ট্ৰিপ। তো গাইছ, এইটো চব কাজিৰঙা বগৰী খাম এতিয়া। জীৱনত প্ৰথম খাই পাম কাজিৰঙা বগৰী। চাওঁ তই পালি নাই কাজিৰঙা বগৰী? নাই পোৱা। এই কাজিৰঙা বগৰী আৰু এটা দিয়া আকৌ, ইয়াকো এটা দিয়া। এইটো কাজিৰঙা বগৰী খাই চাওঁ কেনেকুৱা সোৱাদটো আপোনালোকক জনাম। ইও পালে বঢ়িয়া। কৰা বা ধুনীয়া কৰি লোৱা। মাছ মাৰিব। তো আপোনালোকে চাব পাৰে, এইটো হ'ল আপোনাৰ ম'হ লাওখোলা।
আৰু হৈছে এইটো আপোনাৰ হাতী, এইটোতো হাতী চুবোৱা দাঁতটো, হাতী চুবোৱা দাঁত। আৰু হৈছে আপোনাৰ গড় মাথা, এইটো ফচি গৈছে এইবিলাক। গড়, এইটো হাতী, মহ। ফাইনেলি আমি ওলাই আহিলোঁ আৰু এতিয়া গেটত পালোহি। কেনেকুৱা লাগিলে? মজা লাগিলে, মোৰ মজা লাগিলে দেই। তো ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তো যোনে যোনে চেনেলটো মোৰ এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া আৰু ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজত এৰিবলৈ প্ৰেৰণা পাম। আৰু পুনৰ নতুন এটা ভিডিঅ'ত আপোনালোকক সকলোকে লগ পোৱা আশাৰে আজিলৈ বাই বাই বাই।